নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। অসমৰ আগন্তুক ৩২ চাকৰিৰ ওপৰত লক্ষ্য ৰাখি আজি কেইটামান ভাৰতৰ ইতিহাসৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আৰু ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল ভাৰত এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1874 চনত ভাৰত এছ'চিয়েশ্যন গঠন হৈছিল। দ্বিতীয়তে চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1921 চনত। ৩ নম্বৰত আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1930 চনত। স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব স্বামী বিবেকানন্দ। ৫ নম্বৰত জয় হিন্দ আৰু দিল্লী চলো শ্লোগান দুটা প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব সুভাষ চন্দ্ৰ বসুৱে। জালিয়ানবাগ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব অমৃতসৰ, পাঞ্জাৱত অৱস্থিত। কাৰ শাসনৰ সময়ত ভাৰতীয় অসামৰিক সেৱা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হ'ব লৰ্ড কৰ্ণৱালিছৰ শাসনৰ সময়ত। সীমান্ত গান্ধী বুলি কাক জনা যায়? উত্তৰ হ'ব খান আব্দুল গফৰ খানক। ৰাষ্ট্ৰসংঘ পৰিষদত সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তিৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব বিজয়লক্ষ্মী পণ্ডিত। ১০ নম্বৰতে কোনে পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব পণ্ডিত জৱাহৰলাল নেহৰুৱে। ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1952 চনত। ১২ নম্বৰ প্ৰশ্নটো হ'ল উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পোষকতা কৰিছিল? উত্তৰটো হ'ব লৰ্ড মেকেলে। ১৩ নম্বৰত আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব স্বামী দয়ানন্দ সৰস্বতীয়ে। ১৪ নম্বৰতে ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল, মানে শেষজন ভাইচৰয় কোন আছিল? ইয়াৰ উত্তৰটো হ'ব লৰ্ড মাউণ্ট বেটেনে। ১৫ নম্বৰটো ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সাহসী ৰাণীগৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব ঝান্সীৰ ৰাণী লক্ষ্মীবাই। ১৬ নম্বৰ প্ৰশ্নটো কোনটো ঘটনা বিফল হোৱাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ক্ৰিপছ মিছন। ১৭ নম্বৰতে কোনখন আইনে ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচন বিধি প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1909 চনৰ ভাৰতীয় পৰিষদ আইনে। মহাত্মা গান্ধী কোনবিধ সামগ্ৰী দাণ্ডী যাত্ৰাৰ লগত জড়িত আছিল? উত্তৰ হ'ল নিমখ, যাক লৱণ বুলি জনা যায়। মাৰ্গাৰেট এলিজাবেথ নবেলক কোনে নিবেদিতা আখ্যা দিছিল? ইয়াৰ উত্তৰটো হ'ব স্বামী বিবেকানন্দক। বিবেকানন্দই মাৰ্গাৰেট এলিজাবেথক নিবেদিতা আখ্যা দিছিল। ব্ৰিটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সাহায্য বিচাৰিছিল? ইয়াৰ উত্তৰটো হ'ব টিপু চুলতান। তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ভীমৰাও আম্বেদকাৰ। ২২ নম্বৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব ২ অক্টোবৰ ১৮৭৯ চনত। ভাৰত ত্যাগ আন্দোলনৰ মূল নেতাজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধী। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰে? ইয়াৰ উত্তৰটো হ'ব ১৫ আগষ্ট ১৯৪৭ চন, যিটো সকলোৱে জানে। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? ক্লেমেণ্ট এণ্টলি। জালিয়ানবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অসহযোগ আন্দোলন। ভাৰতত ৰাজপথ নিৰ্মাণৰ সূচনা কৰা প্ৰথম ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেলজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব লৰ্ড ডেলহাউচি। স্বামী বিবেকানন্দই অংশগ্ৰহণ কৰা বিশ্ব ধৰ্মৰ প্ৰসিদ্ধ সভাখন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব চিকাগোত। ২৯ নম্বৰ প্ৰশ্নটো হ'ল কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1936 চনত। ভাৰতত কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ৰেল লাইন আৰু ডাক সেৱা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হ'ব লৰ্ড ডেলহাউচি দিনত ভাৰতত ৰেল লাইন আৰু ডাক সেৱা ব্যৱস্থা আৰম্ভ হৈছিল। এইখিনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ প্ৰশ্ন এইকেইটাৰ ভিতৰত যি আহিব পাৰে আপোনালোকে প্ৰশ্নখিনি ভালকৈ চাব। আৰু এই প্ৰশ্নকেইটাকে আপোনালোকক উল্টা পুল্টাকৈ প্ৰশ্ন সুধিব পাৰে। আপোনাক ডাইৰেক্ট কৈ দিব যেন তেওঁ কোন আছিলে, বা এতিয়া যদি ধৰিব যাওঁ আমি অসহযোগ আন্দোলন মানে হোৱাৰ আগত কি ঘটনা ঘটিছিলে, তেনেহ'লে আপোনালোকে লিখিব লাগিব জালিয়ানবাগৰ হত্যাকাণ্ডৰ, সেনেকুৱা ধৰণৰ কথা। আপোনালোকে অলপ ভালকৈ চাব প্ৰশ্নখিনি, আৰু ইয়াৰ লগত জড়িত বিভিন্ন ধৰণৰ কথাবিলাক আছে, আপোনালোকে সেইবিলাক চাব। MCQত সেইবিলাক ঘটনা আনিব নোৱাৰি, মই এক্সট্ৰাকৈ কিছুমান ভিডিঅ' এনেকুৱা আনিম যেন ডিটেইলছত প্ৰশ্নটো কিহৰ কাৰণে হৈছে সেইখিনি চমুকৈ ডিটেইলছত দি দিম, তেতিয়া আপোনালোকে বুজি পোৱাত সুবিধা হ'ব। কিন্তু ভিডিঅ' বনাওঁতে অলপ টাইম লাগে, আৰু ইয়াত কিছুমান স্পেলিং বানান ভুল আছে, অসমীয়া বানান। কাৰণ যেতিয়া মই এডিট কৰিছিলোঁ, এডিট কৰাৰ পিছত গুগলে নিজাকৈ PDF কৰি দিওঁতে আপোনালোকে নিজাকৈ এইটো সিহঁতে
কৰি দিয়ে চ' অলপ প্ৰব্লেম হৈ যায় আৰু এই পিডিএফটো যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে মোক কমেণ্টত জনাব মই টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ভালকৈ চাব পাৰিব ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰিব আৰু পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক ভালকৈ পঢ়ক আৰু ইমানেই আছিলে ধন্যবাদ